হেল্ল' এভৰিৱান, আজি অষ্টমীৰ দিনাখন হয় আৰু অষ্টমীৰ দিনাখন আমি পলাশবাৰীত আহিলোঁ পূজা চাব আৰু অষ্টমী পূজা ইয়াতে চাওঁ আৰু আপোনালোককো দেখাওঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া আমি গেটটো সোমালোঁ আৰু ধুনীয়াকৈ গেটটো দেখাই দিলোঁ আপোনালোককো আৰু ধুনীয়াকৈ সজাইছে গেটটো আৰু এনেদৰে বাহিৰৰ পৰিৱেশটো দেখাই দিলোঁ। এতিয়া আমি ভিতৰৰ ফালে যাম আৰু এয়া গৈ আছোঁ ভিতৰৰ ফালে। আৰু ৰাতিৰ পৰিৱেশটো নদীৰ পাৰত ধুনীয়া লাগে আৰু আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ আৰু ভিতৰৰ পূজা চাওঁ আমি এতিয়া। আৰু সোমাই গৈয়ে আমি মণ্ডপৰ ফালে যাম এতিয়া, পূজা মণ্ডপৰ ফালে। গণেশ বাবা ৰাখি থৈ দিছে গেটত আৰু ধুনীয়াকৈ আমি সেৱা অৰ্চনা দূৰৰ পৰাই কৰি ল'লোঁ, আমি যিহেতুকে ওচৰত যাব নাপায়। আৰু এয়া দুৰ্গা মা কেনেদৰে ধুনীয়াকৈ সজাইছে আৰু আমি দূৰৰ পৰাই সেৱা ল'লোঁ, লৈ আপোনালোকক প্ৰতিমাখন দেখাই দিলোঁ। আৰু এয়া বহুত মানুহ হৈছে ইয়াতে পলাশবাৰীত আৰু আমি ধুনীয়াকৈ প্ৰতিমাখন চালোঁ আৰু এতিয়া বাকী পৰিৱেশখিনিও চাওঁগৈ। বহুত ভক্তগণ ৰাইজৰ আগমন হৈছে ইয়াতে। আৰু আমি এতিয়া ইয়াতে দুকপিমান ফটো উঠিলোঁ আৰু এতিয়া যাম নদীৰ ওচৰৰ ফালে। এয়া নদীৰ ওচৰত ধুনীয়াকৈ ফটো উঠিব পৰাকৈ ফুলেৰে সজাই থৈ দিছে। ইয়াতে দুকপিমান ফটো উঠিলোঁ আৰু এইটো এটা সৰুকৈ চাং দিয়া ঘৰ বনাইছে, চাংঘৰ, আৰু এনেকৈ ধুনীয়াকৈ লাইটেৰে সজাই দিছে। তাতেও দুকপিমান ফটো উঠিলোঁ আৰু এনেদৰে ভিডিঅ' বনালোঁ আৰু আপোনালোককো দেখাই দিলোঁ। কেনেকুৱা পাইছে পৰিৱেশটো জনাব আৰু আপোনালোকে ক'ত ক'ত পূজা চালে কমেণ্ট কৰি জনাব। আৰু আমি এতিয়া এইটো ঘৰটোৰ পৰা আহিলোঁ, আহি ইয়াতে অলপ দোকানবিলাক চাই আমি আৰু এঠাইত যাম পূজা চাব আৰু দেখাই যাম আপোনালোকক। চাই থাকক শেষলৈকে। এয়া মিঠাইৰ দোকান দিছে, মিঠাইৰ দোকানবিলাক এয়া ভিডিঅ' কৰি দেখাই দিলোঁ। মিঠাইৰ দোকান, ম'মৰ দোকান গোটেইবিলাক দিছে। আৰু আমি এতিয়া আহি পালোঁ এয়া মিৰ্জা পূজা মণ্ডপ আৰু মিৰ্জা পূজা মণ্ডপতো বহুত মানুহ হৈছে আৰু অলপ আমি ইয়াতেও পূজা চালোঁ, মানুহ বহুত হৈছে। আৰু এয়া মিৰ্জাৰ মণ্ডপটোৰ পৰিৱেশ আৰু ধুনীয়াকৈ মন্দিৰটো বনাইছে মিৰ্জাৰ। আৰু ইয়াৰ পৰাও আহিলোঁ, আহি ইয়াতে আমি